হে দোস্ত, গুড মৰ্ণিং ফ্ৰম হাৰিভাংগা। আমি আজি মন্দিৰ দৰ্শন কৰিবলৈ যাই আছো সৰ্ব গৰখীয়া থান। তো আমাৰ পিছত আছে দুজন ময়েতি 5জন আৰু আগত আছে আমাৰ মাজত আছে সীমান্ত বনিয়া মুখ্য সম্পাদক আমাৰ এই ট্ৰিপটোৰ। দুই এষাৰ কিবা মই আৰু কি ক'ম, যাই আছো আমি গোটেইকেইটা একেলগে। ভাল লাগিব, বহুত দিনৰ মূৰত এনেকুৱা এটা ট্ৰিপ আমাৰ মাজত আহিছে। বলো আৰু কি হয় দেখা যাব। একদম বিয়া যেতিয়াৰ পৰা পঢ়িছোঁ তেতিয়াৰ পৰা মন আছিল এটা ট্ৰিপত যাম, কিন্তু ক'ত যাম, যিহেতু আমি ধাৰ্মিক চলি সকলোৱে ধাৰাগেও যে ক'ৰবাত যায়, তো আমি ধৰ্মৰ পথ বাছি ল'লোঁ আৰু এনেকৈ আমি চাইকেল মাৰি মাৰি ৰাতিপুৱাই যাত্ৰা আৰম্ভ কৰিলোঁ। এতিয়া আমি টিহু ষ্টেচন পালোঁ। ইয়াৰ পিছত আমি টিকট কাউণ্টাৰত যে টিকট ল'ম। আমি টিকট কাটিলোঁ, এই চাওক একদম সস্তীয়া টিকট, 10 টকীয়া টিকট। এই দুটাকে আছে 20 টকা, মানে এটা চিংগুল টিকট। এনেকৈ কিছু সময় অপেক্ষা কৰাৰ পিছত ফাইনেলি আমাৰ গাড়ীখন আহি গ'ল আৰু এনেকৈ বৰষুণৰ দুই এটোপা আৰম্ভ হৈ গ'ল। সঁচাকৈ এনেকুৱা বতৰত এই সেউজীয়াৰ মাজে মাজে ক'ৰবাত ফুৰিবলৈ যোৱাৰ আমেজেই বেলেগ। আমি সৰ্বক ষ্টেচন আহি পালোঁ। এতিয়া আমি অলপ দেৰিকৈ মন্দিৰকলৈকে যাম আমাৰ গন্তব্যস্থানত। আমি চব স্পেচিয়েলিষ্টকেইটা আহিছোঁ। এইটো হৈছে আমাৰ এই কি বুলি কয়, এই সংবাদ মাধ্যমত বিশেষ স্পেচিয়েলিষ্ট। তাৰপিছত এই এটা আমাৰ মিউজিচিয়ান, মিউজিচিয়ান নহয়, চৰি, মিউজিক অপাৰেটৰ। তাৰে পিছত এই এটা আছে আমাৰ চেনীৰাম বিভাগত, মানে টপ, ৰাতি 1:30-2টালৈকে চেনী খায়। তাৰে পিছত আৰু কাই কি কোৱাচোন, তোমাৰ ইন্ট্ৰডাকশ্যনটো দিয়াচোন। তুমি কি হয়? কেমেৰামেন আমাৰ বিশেষ এইটো পাৰ্চন। এতিয়া আমি যাই আছোঁ, অলপ দেৰিকৈ খোজকাঢ়ি যাম বাৰু। ই ৰিক্সাত যাব আমাৰ পইচা নাই। এনেকৈ কিছু সময় আমি ষ্টেচনত জিৰোৱাৰ পিছত খোজকাঢ়ি আমি আগবাঢ়িলোঁ। এনেকৈ অলপমান খোজ কঢ়াৰ পিছতে আমি মন্দিৰ আহি পাই গ'লোঁ। ইয়াৰ ভিতৰত চেণ্ডেল নিব নোৱাৰি, আমি চেণ্ডেল ইয়াতে থ'ব লাগিব। চ' আমি ইয়াতে চেণ্ডেল পাৰ্কিং কৰিলোঁ। তাকে চুৰে তুৰে নেদলি হয় আৰু ভালে ক'লে তোৰ জোতা নিছা ন দে মজা খোলা। এতিয়া আমি আমাৰ এই জোতা খুলি আছে, জোতা মোজা খোলা হ'ল। এতিয়া আমি যাই আছোঁ, ধুনীয়া বিউটি, এইটো একদম ধুনীয়া পুখুৰী এটা। তো এতিয়া আমাৰ ফটোশ্বুট চলি আছে। আমি কেমেৰা আনিছোঁ, কিন্তু কেমেৰাটো দি আমি পিছত ফটো মাৰিম। এতিয়া বৰ্তমান মোবাইলেদি ফটোশ্বুট উঠি আছে। বৰষুণ পৰি আছে, কেমেৰাটো ভাড়াত আনিছোঁ না, ভাড়াত ভিজবা পাৰে, সেইকাৰণে অলপ ৰিক্স আছে। এতিয়া আমি মোবাইল দি ফটোশ্বুট কৰিম। তাৰপিছত আমাৰ দুটামান সিফালে ফুৰবা গৈছে, এতিয়া আমিও যাইছোঁ। এই প্লেচটো চাওক না, কি ধুনীয়া লাগছে, একদম মানে মজা প্লেচ এটা। এই এটা মন্দিৰ, একদম মানে সঁচাকৈ একদম এৱেলকাম। আপোনালোকে আহক, এনেকুৱা মন্দিৰ দৰ্শন কৰক। মই আপোনালোকক এনেকুৱা ভিউ এটা দি আছোঁ, ধুনীয়া একদম নাজাৰা এটা, আপোনালোকে চাই যাওক।
সঁচাকৈ মন্দিৰটো মানে একদম ধুনীয়া ভাল লগা। ইয়াতে মানে মানুহ বহুতে হয়, কিন্তু এতিয়া বৰষুণো দি আছে, তাৰপিছত ৰাতিপুৱা টাইমো আৰু মানুহখিনি কিনকে আনে, অলপ দেৰিকৈ মানুহ বহুত আহিব, আপোনালোকে চাব কৰি দেখাই আছোঁ। এতিয়া আমি ধূপ চাকি কিনিব যাই আছোঁ, ধূপ চাকি কিনি ধূপ চাকি জ্বলাই তাৰপিছত আমি অলপ ঘূৰিম, ফটো চুট হ'ব। তাৰপিছত কি হয় দাদা? তাৰপিছত আৰু খোৱা লোৱা হ'ব আৰু অলপ খোৱা লোৱা হ'ব লাগিব, নাস্তা চাস্তা কৰি আনি আমি চাকি ল'ম ইয়াত। কিমানকৈ ল'বা লৈ ল, মই 3 গছ ল'ম। চাকি কেইটকা খুৰা গছি? 1 গছিত 10 টকা। আৰু ধূপ মোক সেই দিয়ক, 3 গছিত দিয়ক। আমি গোটেইকেইটা মানে লগ হৈ কল একাশী, তাৰপিছত নাৰিকল, তাৰপিছত আৰু কি দিম এনেকৈ বুট আমি মিলাই এখন থালি আগবঢ়াম মানে মন্দিৰত। এতিয়া লৈ আছোঁ। কল কেইটকা? কল 40 টকা, নাৰিকল 60 টকা আৰু বুট লওক। বনিয়া বাহিৰ লৈ ল'লে এণ্ট্ৰি হ'ব এতিয়া। বঢ়িয়া বঢ়িয়া। Never really know what's going on. Look at me sometimes like all you want to do is run. Hear me out, hear me out. It's all the things you never show. There are the things I want to know. Secrets start in your heart so slow. But if you don't wanna tell me now, I guess I'll never know. Losing almost all my energy. It's getting hard to talk. এতিয়া আমি গোটেইকেইটাই চাহ পানী খাব আহিছোঁ হোটেলত। কি খাব সকলোৱে? দাদা ভাইটি পৰঠা, চাহ, চিংৰা, গল্লা, মিঠাই। তাৰপিছত আৰু কি খাবা ইমান তই? পৰঠা। বাৰু আমি এতিয়া চাহ পানী খাই আৰু ঘূৰিব যাই আছোঁ, ফটো শ্বুট হৈ আছে। আমি বহুত ঘূৰিলোঁ ফুৰিলোঁ, এতিয়া অলপ গৰম লাগছে, এতিয়া আমি আইচক্ৰীম খাম। এই গোটেইকেইটা আইচক্ৰীম খাব আহিছোঁ। আইচক্ৰীম কেইটকা?